নমস্কাৰ, মই জয়ন্ত বদলৈ আপোনালোক আছামিজ ফাৰ্মালৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমি দেখুৱাম এনে এখন গাহৰি ফাৰ্ম যিখন অতি কম খৰচতে নিৰ্মাণ কৰি অধিক লাভৱান হ'বলৈ সক্ষম হৈছে। তেওঁ BSc ITI উত্তীৰ্ণ এজন যুৱক। তেওঁ হৈছে নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ ওচৰ তেলীয়া গাঁৱৰ গুঞ্জন ডেকা। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ আছামিজ ফাৰ্মাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ এখন গাহৰি ফাৰ্মত। এই গাহৰি ফাৰ্মখন এজন যুৱকে খুলিছে আৰু বহুত কম খৰচত তেখেতে এই ফাৰ্মখন খুলি পেলাই নিজকে স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰি আছে। গতিকে আহক আমি তেওঁলোকৰ লগত কথা পাতোঁ আৰু লগতে তেওঁৰ ফাৰ্মখনত কি কি গাহৰি আছে তাৰ বিষয়ে জানো। এয়া আমাৰ লগত আছে এই যুৱকজন। তোমাৰ পৰিচয়টো দিবাচোন। নমস্কাৰ, মোৰ নাম গুঞ্জন ডেকা আৰু মই বৰ্তমান গাহৰি ফাৰ্মখন চলাই আছোঁ। আৰু বৰ্তমান বহুত কম খৰচত মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া মোৰ বেছি দিন হোৱা নাই। ঠিকে আছে, বৰ্তমান মই লাভৱান হৈছোঁ মই ইয়াৰ পৰা। এতিয়া তোমাৰ এই অৱশ্যে এই জেগাখনৰ বিষয়ে অলপ জানিছোঁ। এই জেগাখন কি জেগা বুলি কয়, কোনখিনি? এই জেগাখিনি কয় আপোনাৰ তেলীয়া গাঁও। মেইন জেগাখন তেলীয়া গাঁও আৰু এইখন কয় ৰান্ধনী চুক গাঁও। নগাঁও টাউনৰ পৰা কিমান দূৰ হয়? নগাঁও টাউনৰ পৰা আপোনাৰ এপ্ৰক্সিমেট 16-17 কিলোমিটাৰ আহিব লাগিব। ঠিক আছে। তোমাৰ এই ফাৰ্মখন খোলা কিমান দিন হ'ল এতিয়া? বৰ্তমান মোৰ ফাৰ্মখন খোলা আপোনাৰ এবছৰৰ ওচৰে হৈ গৈছে। এতিয়া তুমি যেতিয়া প্ৰথম ফাৰ্মখন খুলিছিলা, তো কেনেকৈ ধৰক তোমাৰ মনলৈ আহিল যে মই ফাৰ্মখন খুলিম, যে গাহৰি এনেকৈ ধৰক মই পালন কৰিম বুলি পেলাই? একচুৱেলি মই যেতিয়া ফাৰ্মখন খুলিছিলোঁ তেতিয়া মই বাহিৰত বহুত কেইজনমান আমাৰ ইয়াতে কেইবাজনো দাদাই কৰি আছে ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ লগতো কথা পাতিছিলোঁ। প্লাছ লগতে মই আপোনাৰ কিছুমান আমাৰ আছাম গভৰ্ণমেণ্টৰ চেঞ্চাছো কিছুমান চাইছিলোঁ, যিটো আমাৰ ইয়াত অসমত নৰ্থ ইষ্টত গাহৰিৰ যিটো প্ৰয়োজন ডেইলি যিটো আপোনাৰ নিড হয়, তাতকৈ আমাৰ অসমৰ মানুহে তাৰ 10% দিব পৰা নাই। ফলত ময়ো কিছুমান ভাবি পেলাই নাই তাতে ময়ো কিবা এটা কিজানি পাওঁ, সেই বুলি নিজকে। তুমি গাহৰি পালনৰ বিষয়ে কিবা ট্ৰেইনিং লৈছিলা নেকি? হয়, মই ট্ৰেইনিং লৈছিলোঁ। আমাৰ নগাঁৱতে আছে ৰুট ছেট প্ৰতিষ্ঠান, মই তাৰ পৰা ট্ৰেইনিং লৈছিলোঁ। এতিয়া বৰ্তমান তুমি গাহৰি পালন কৰি আছা। এতিয়া বৰ্তমান কিমান গাহৰি আছে তোমাৰ বাৰু? বৰ্তমান মোৰ ফাৰ্মত এতিয়া 12টা গাহৰি আছে। আপোনালোকে অহা দেৰি হ'ল। ৰাতিপুৱা সময়ত মোৰ 5জনী গাহৰি মই বিকি দিলোঁ। অলৰেডি ৰাতিপুৱা বেচিলা তুমি? কিমানমানকৈ বিকিলা বা সেইটোতো? আপোনাৰ আমাৰ ইয়াত দামবিলাক অলপ কেনেকুৱা হয়, বেপাৰীসকলে যিটো জুপজাপ বুলি কওঁ আমি, জুপজাপ হিচাপত লৈ যায়। চ' মোৰ 5জনীত মই পালোঁ আপোনাৰ 83,000 টকা। 83,000 টকা। এতিয়া তোমাৰ যিমানবোৰ গাহৰি আছে এইবোৰ বিভিন্ন ধৰণৰ জাতৰ গাহৰিবিলাক আছে। এতিয়া তোমাৰ কি জাতৰ গাহৰি আছে? বৰ্তমান মোৰ হাতত আছে আপোনাৰ নেপালী, যিটো নেপালী ক্ৰছ বুলি কয় আমাৰ ইয়াত, আৰু আছে আপোনাৰ লাৰ্জ ব্লেক পোৱালি, যিটো মই নতুনকৈ আনিছোঁ এবাৰ, ক্ৰেষ্ট্ৰেশ্যন কৰোৱা হৈছে সিহঁতক। আৰু মোৰ হাতত পিয়'ৰ হেমশ্বেয়াৰ আছে বৰ্তমান, যাৰে আপোনাৰ 5জনী গাভিনী হৈ আছে আৰু এটা ব'ৰ আছে। আৰু এই গাহৰিবিলাকৰ পালনৰ ক্ষেত্ৰত তোমাৰ কিবা অসুবিধা হৈছে নেকি বাৰু? অসুবিধা আজিলৈকেতো তেনেকুৱা একো অসুবিধা ফেচ কৰা নাই, কিন্তু চৰকাৰৰ ফালৰ পৰা আজিলৈকে কিন্তু একো সুবিধা পোৱা নাই। আৰু তোমাৰ এই গাহৰি বেমাৰ আজাৰবিলাকৰ ভিতৰত তোমাৰ বেমাৰ? তাৰ ক্ষেত্ৰত মই গোটেইখিনি সকলো ভেকচিনেশ্যন মোৰ দিয়া থাকে। FMD আৰু সোৱাইন ফিভাৰ, এই দুটা ভেকচিন মই দিওঁ। আৰু এই গাহৰিবোৰ যে তুমি পালন কৰি আছা, ইয়াৰ ক্ষেত্ৰত কিবা বিশেষ ধৰণৰ যতন ল'ব লাগে নে? কোনটো গাহৰিখনক কেনেকৈ যতন ল'ব লাগে বাৰু? হয়, এতিয়া ধৰক যিকেইটা খাচী আমাৰ, সেইকেইটা গাহৰিৰ দানাটো অকণমান যিটো গাভিনী হয় গাহৰি, সিহঁততকৈ অকণমান বেলেগ হয়। কাৰণ সিহঁতক যিটো প্ৰ'টিন ফেটছ জাতীয় খানাটো বেছিকৈ দিব নোৱাৰি গাভিনী গাহৰিক। আমাৰ ফেটছ লাগে ইহঁতক, সেইটো কাৰণে আমি ইহঁতক ফেটছ থকা খানাটো বেছিকৈ দিওঁ, সিহঁতক কমাই দিওঁ। এতিয়া খাদ্য কথাতে কওঁ যে গাহৰিৰ ক্ষেত্ৰত দেখা যায় খাদ্যত বহুখিনি খৰচ হয়। গতিকে তুমি খাদ্য হিচাপে গাহৰি কি দি আছা বৰ্তমান? খাদ্য হিচাপে চাওক, আমাৰ পৰম্পৰাগতভাৱে অসমত বিশেষকৈ বহুত এটা ভাল বস্তু পায়, সেইটোক কয় জুগলি। আৰু লগতে সেই জুগলি বস্তুটো আপোনাৰ খাচীকেইটাক খুৱাব পাৰে। কিন্তু আমি যিকেইজনী আমাৰ গাভিনী আছে সিহঁতক আমি ড্ৰাই ফিড দিওঁ। আৰু যিকেইটা খাচী থাকে আৰু বৰটো, আৰু যিকেইজনী গাভিনী হোৱা নাই সিহঁতক আমি যিটো খুদি বুলি কয়, যিটো আপোনাৰ চিৰা মিলৰ যিটো হেৰি হয়, সেইটো দিওঁ। প্লাছ লগতে আপোনাৰ মাকৈ গুড়া দিওঁ, তুঁহগুৰি দিওঁ, আৰু লগত সেইটো জুগলি থাকে। আৰু লগত কচুটোও দিওঁ, কাৰণ সেই কচুটো সিহঁতৰ প্ৰিয় খাদ্য। আৰু তোমাৰ যেতিয়া এইটো ফাৰ্মখন আৰম্ভ কৰিছিলা, তোমাৰ প্ৰথম অৱস্থাত কিমানমান টকা খৰচ কৰি পেলাই মানে এইটো বনাইছিলা তোমাৰ?
ফাৰ্মখনটো মোৰ সেইকণ টাইমত বহুতেই কম, মই যিমান পাৰোঁ কম খৰচত বনাব চেষ্টা কৰিছিলোঁ। নিশ্চয় দেখিছে মই তলটো অকল ফ্ল'ৰ কৰিছোঁ, বাকীখিনি মই বাঁহেদি ৰাখিছোঁ আৰু ৰাখিব পাৰি এনেকৈ। মই যে এবছৰ হ'ল মই কোনো ধৰণৰ প্ৰব্লেম মই ফেচ কৰা নাই। আৰু যেতিয়া মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ, মোৰ প্ৰায় এপ্ৰক্সিমেট মই 1 লাখ মান টকাত মোক ধুনীয়াকৈ মই ষ্টাৰ্ট কৰিব পাৰিছিলোঁ। তেতিয়া প্ৰথমতে কিমানজনী গাহৰি আনিছিলে প্ৰথমতে? মই 10জনীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তাৰে 5টা আপোনাৰ ক্ৰেষ্টেশ্যন কৰা হৈছিলে, 5জনী মোৰ হাতত 4জনী মাইকী আছিলে, এটা বৰ আছিলে। আচ্ছা, এই এতিয়া তোমাৰ যিমান গাহৰি আছে এইবিলাকতো পোৱালি দিছে চাগে নিশ্চয়? হয়, পোৱালি দিছে। মোৰ পিগলেট চব চেল হৈ গৈছে। এতিয়া এজনী গাহৰি এবাৰত কিমানমানকৈ পোৱালি দি আছে বৰ্তমান? সকলোৰেতো বেলেগ বেলেগ। গড়ে আপুনি 8টাকৈ ধৰি ল'ব পাৰে। গড়ে। এতিয়া বৰ্তমান তোমালোকে তুমি বাৰু কিমানমান গাহৰি বিক্ৰী কৰিলে এতিয়ালৈকে আৰম্ভ কৰাৰ পৰা ধৰি? আৰম্ভ কৰাৰ পৰা 10টা বিক্ৰী কৰিলোঁ। এইটো ছেকেণ্ড বেটছ চলি আছে বাৰু। এতিয়া তুমি বিক্ৰী কৰিলে তো তুমি লাভৱান হৈছোঁ বুলি ভাবিছানে বাৰু? অভিয়াছলি হৈছোঁ লাভৱান। মানে যিখিনি খৰচ কৰিছিলে সেইখিনি আহিলনে বাৰু তোমাৰ মতে? বৰ্তমানটো খৰচখিনি আহিব বুলি নকওঁ, মোৰ সমান হৈ আছে বৰ্তমান। এইবাৰৰ পৰা মই যিটো পাম সেইটো মোৰ লাভ হ'ব, কাৰণ গাহৰি ব্যৱসায়ত সকলোৱে জানে যে প্ৰথম যেতিয়া আপোনাৰ ষ্টাৰ্ট কৰা হয় তেতিয়া এটা যিটো মূলধন অহা যায় অকণমান টাইম লাগে আহোঁতে, কাৰণ প্ৰথম সকলোৱে সৰু পোৱালিৰ পৰা আৰম্ভ কৰে। আচ্ছা, তোমাৰ ফাৰ্মখনৰ কথা এতিয়া অলপ চাই বাৰু আমি কথা পাতোঁ। তাৰ তুমি ধৰক এতিয়া এইটো যে পালন কৰি আছা, তুমি এতিয়া নতুন যিবিলাক ফাৰ্মাৰ আছে যিটো নিজকে পালিম বুলি ভাবে কিন্তু বহুতে পালিব নোৱাৰে, ধৰক নতুনকৈ ফাৰ্ম এখন খুলিব, তাৰ বাবে তোমাৰ সহজ কিবা উপদেশ বা পৰামৰ্শ তেনেকৈ ধৰণৰ কিবা হ'ব? সেইটোতো হয়, সকলোৱে ভাবে, ময়ো ভাবিছিলোঁ, কিন্তু মনত বিশ্বাসটো থকা দৰকাৰ। আৰু লগতে মই সকলোকে এটা কথা কওঁ যে ভয় কৰা কোনো কথা নাই, বহুত কম খৰচত কৰিব পাৰি। বহুত কম, এতিয়া আপুনি চাব পাৰে মই একো ৱালৰ ব্যৱস্থা কৰা নাই, কিন্তু বৰ্তমান মই আজিলৈকে কি ধুনীয়াকৈ ৰাখি আছোঁ। মোৰ কিন্তু এটা কথা, তলটো ফ্ল'ৰ কিন্তু লাগিবই, নহ'লে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ গোটেইখিনি বাঁহেদি কৰা হৈছে, ধুনীয়াকৈ আছে, বেছি টকা খৰচা নহয়, যিটো আমাৰ ইয়াত লোকেলি ইজিলি এভেইলেবল লোকেলত বাঁহটো। আৰু লগতে আপোনাৰ ভালকৈ কৰিব পাৰে, যদি কৰোঁ বুলি ভাবে নিজৰ মনত বিশ্বাসটো থকা দৰকাৰ। আৰু বেছি পইচা খৰচ নহয়, অকণ সাহস লাগে নিজকে। ভাল লাগিলে তোমাৰ লগত কথা পাতি, আৰু সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ। বন্ধুসকল, আপোনালোকে দেখিছে এজন যুৱকে কেনেদৰে একেবাৰে কম খৰচতে তেওঁ ফাৰ্মখন খুলিছে আৰু আৰ্থিকভাৱে বহুখিনি লাভৱান হৈছে তেখেতে। গতিকে বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু আপোনালোকে নিশ্চয় মনত উৎসাহ পাব এনেধৰণে ফাৰ্ম খুলিবলৈ কাৰণে। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো। অহা খণ্ডত নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। নমস্কাৰ।